নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আজি আন এটি ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিটো হৈছে মানকচুৰ ঠাৰিৰ ভাজি। আপোনালোকে সকলোৱে জানে আৰু চবৰে পৰিচিত মানকচু, সকলোৱে ভালো পায় কিন্তু ভয়ো কৰে যে, কাৰণ সেইটো খোজুৱাই। কিন্তু মই এনেকৈ ৰান্ধিম, আমি এনেকৈ খাওঁৱেই প্ৰায়ে, এইটো নখোজুৱাই। আহকচোন ৰেচিপিটো আৰম্ভ কৰিম। এয়া মই ঠাৰিডাল এনেকৈ কাটি লৈছোঁ। তাৰ বাবে লৈছোঁ জিৰা অকণমান, আদা নহৰু, পিঁয়াজ দুটা লৈছোঁ, কেঁচা জলকীয়া দুটা লৈছোঁ আৰু কৰ্দৈ আচাৰ অলপমান লৈছোঁ। এনেকৈ আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কুকাৰত দি লৈছোঁ। ইয়াত দুটা চিটি মাৰি ল'ম, তেতিয়া সহজতে হ'ব, কাৰণ গেছ ইয়াত বহুত লাগে, গতিকে কম গেছতে হ'ব। এইটো মই আৰম্ভ কৰি দিলোঁ। এইবাৰ মই কেৰাহী বহাই দিছোঁ, গেছ জ্বলাই দিলোঁ। এইবাৰ মই ভাজিখন বনাবলৈ আৰম্ভ কৰিম। আচলতে আমি এই কচু প্ৰায়ে খাব লাগে, কাৰণ ই তেজ পৰিষ্কাৰ কৰে, কাহ চাহ হৈ থাকিলেও ভাল হয়, বহুত উপকাৰী বস্তু। এয়া তেল দিলোঁ, তেল গৰম হ'ল, তেজপাত দিছোঁ, পাঁচফোৰণ দিলোঁ দুটামান। এইবাৰ মই মিক্সিত বটি লোৱা গোটেই মছলাখিনি দি দিলোঁ। জুইখিনি অলপ কমাই দিলোঁ। মছলাখিনি অলপ ভাজি লওঁ। মছলাখিনি অলপ মই কম জুইতে ভাজোঁ। সোনকালে সিজাৰ কাৰণে অলপমান চেনি দিলোঁ। ৰঙো হয় এটা। মই মছলাখিনি আধা ভাজি কৰোঁ, যিহেতু মই জুইটো কমাই লৈছিলোঁ, কাৰণ কচুখিনি ভাজোতে মছলাখিনি ভাজি যাবই বেছিকৈ, গতিকে বেছিকৈ ভাজিলেও মছলাখিনি বেয়া হয়। কাৰণ ইয়াততো আৰু পানী দিয়া নহয়, গতিকে মছলাখিনিয়ে ভাজিব। সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধিও লগতে দিলোঁ। এইবাৰ মই জুইখিনি অকণমান বঢ়াই দিছোঁ। কুকাৰত অলপ চিটি দি লোৱাৰ বাবে কেৰাহীটো ধৰিবও ভাল হৈছে আৰু মই বনাব অলপ সহজ হয়।
কাৰণ বহুত সময় লাগে মান কচু বনাবলৈ। ইয়াত ৰঙৰ বাবে অকণমান মই জ্বলাৰ গুড়ি দি দিছোঁ। ভালকৈ লাৰি দিওঁ। অলপ সময় ঢাকনখন মাৰি দিলোঁ। এইবাৰ অলপ লাৰি দিওঁ আৰু সিজি আছে, ভাজোতে অলপ সময় লাগে যিহেতু। অলপ ঢাকি দিলোঁ। ভাজিখন প্ৰায় হওঁ অৱস্থা, বৰ ধুনীয়া গোন্ধ ওলাইছে, মানে খাওঁ খাওঁই লাগিছে। আশা কৰোঁ সকলোৱে এনেকৈ বনাই খাব, কাৰণ ই হেল্ডিও হয় আৰু খাবলৈ সোৱাদ হয়। যিহেতু ই মানে পায়ে, সকলোতে পায়, বেছি বিচাৰিবই নালাগে ইয়াক। অকণমান আৰু ঢাকি দিওঁ, পানীখিনি শুকালেই আমাৰ ভাজিখন হৈ যাব। ঢাকনখন গুচাই চাওঁ অলপ। পানী শুকাইছে। কিছু সময় লাৰিম মই। এয়া ভাজিখনৰ পৰা তেল ওলাবলৈ ধৰিছে, তাৰমানে ভাজিখন মোৰ হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও বনাই খাব বুলি আশা কৰিলোঁ। এয়া মোৰ ভাজিখন হৈ গ'ল।